চূড়ান্ত দুৰৱস্থা সামৰেণ ৰংচেকৰ পথ দুৰ্ভোগত দৈনন্দিন জীৱন যাত্ৰা হাহাকাৰ পথচাৰী তথা সৰুবৰ বাহন চালক আগন্তুক বিধানসভা নিৰ্বাচনক লৈ তৎপৰ দুৱাৰবাগৰি পৰিষদৰ বিজেপি কহৰাত দুৱাৰবাগৰি বিজেপি মণ্ডলৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা সম্পন্ন পশ্চিম কাৰ্বি আংলঙৰ হানলক ক্ৰকত বহুমুখী সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা নমস্কাৰ ষ্টুডিঅ'ত মই পৰগজ্যোতি শৰ্মা এতিয়া গৈছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ পশ্চিম কাৰ্বি আংলঙৰ অধিক অঞ্চলতে যাতায়াতৰ বাবে নাই ভাল পথ নাই বুলিবই পাৰি আন নালাগে সদৰ চহৰ সামৰেণলৈ যাবলৈকো যাত্ৰা পথত যাত্ৰীয়ে ভুগিব লাগে জমৰ যাতনা একে দুৰৱস্থা সামৰেণ ৰংচেক পথ খবৰ নাই কাৰ্বি সাহিত্য পৰিষদত শাসকীয় বিজেপি চৰকাৰৰ চকুমুদাৰ কুলি ভাওত স্থানীয় জনপ্ৰতিনিধি তথা পৰিষদৰ সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষৰ এই দৃশ্য সামৰেণৰ পুৰণা বজাৰ ৰংচেকলৈ যোৱা PWD পথৰ গড়কাপ্তানি পথ বুলি ভবাৰ উপায় নাই তথাপি চৰকাৰী হিচাপত এয়া জিলাৰ বিয়াগুম বিভাগ অন্তৰ্গত PWD পথ দূৰত্ব হিচাপে সামৰেণৰ পৰা পুৰণা বজাৰৰ পৰা ৰংচেকলৈ আছে প্ৰায় 28 কিলোমিটাৰ জানি আপুনি আচৰিত হ'ব যে এই জৰাজীৰ্ণ পথটিৰ বিগত প্ৰায় 20 বছৰে কোনো চৰকাৰৰ আমোলত লোৱা নাই মেৰামতিৰ ব্যৱস্থা কি কংগ্ৰেছ কি বিজেপি একেই ভূমিকা কি আছে সামৰেণ শাখাৰ ছাত্ৰ নেতাসকলে অঞ্চলটোক পৰিভ্ৰমণ কৰি পথৰ এই দুখজনক অৱস্থাৰ মেৰামতিৰ বাবে আহ্বান জনাই CM তুলিৰাম ৰংহাং নেতৃত্বাধীন চৰকাৰক উল্লেখযোগ্য যে সামৰেণৰ পৰা ৰূপভূমলৈ যোৱা পথৰ দশা ইমানেই বেয়া যে যাত্ৰীবাহী পৰিষদৰ বাছ পথৰ মাজে মাজে ৰৈ ৰৈ যাব লাগে আৰু যাত্ৰীসহ বাছ ঠেলি ঠেলিহে আগুৱাই লৈ যাব লাগে কাটনিউজৰ দৰ্শকে এয়া নিজেই প্ৰত্যক্ষ কৰিছে এই দুখজনক অৱস্থা আনহাতে সামৰেণৰ পৰা ৰংজাং ফঙলৈ যোৱা পথৰো একে চূড়ান্ত শোচনীয় অৱস্থা দুচকীয়া বাহনেৰে যাওঁতে বাটত পৰি সৰি যাব লগা অৱস্থা শুনক স্থানীয় ৰাইজৰ মুখেৰে Labangso hamren tu rongche kacheleng dia phan Oktober chik lolo pulote PMJSY atwar phan foundation stun along e sompon po pusi alang li tangdak ponlo lapen laso pen phi2 bangke labangso Oktober laso prangjong labangso PMJSY claim clear cruise tame kahino nai nai adim MP sar pen pachini pon pulo labangso dak sen gravel sangpi halong ke thok dia phansi chisik pon elo pu setame pini nitum dak nang kahumri pen ningduk me lambang kela pulo mate arni bang rong check pen hamren adak towar kisung puthak social media long Facebook long tame jum phlo council ba setame arni bang da kang doi pen si room phum kele rong check kele la puson lasi chuningri yang tung karbing long termas council CEM la pen PWDEM mate MP Horan Singh bia ke hai la pen local MSC ke hai rok sing teron nangli tum rada kisung chini pe me mathara labang so towar prabjin pen jitu hala nangli tum kapang da kontang sen gravel ke thok ponji po bang nangli tum prabjin pen pini penang bong thok san te me parji जो पदाप सी लबंग सो तोवार के हमरे नलोंग का छेलात लो लपेनली तुम अहम तमेला सो तोवार सी कके तमे छेलात लो सी तुम किसुम टेक्टिक लो लपेन लबंग सो तोवार लोंग स्कूल के दोहत कॉलेज के दो तुम तमेला दक्सी लसो तोवार मा सी छेलात लो लसी कके तमे तोवार कचपेक कके तमे किसुम दो लपेन के लबसों सी एक्सीडेंट तुम तमे अफोंग लो लदक ते बक्तराय तुम मे कांग थुर दुनांग लबसों टेक दुलोंग लो लसी कचिंग हन के सी के जा तुम तमे लबंगसो अतवार नंके सलाम दा प्रांगजिया फांसी नि तुम हेन पे चुनिरि लो সামৰেণৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কাট নিউজ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ তৎপৰ দুৱাৰবাগৰি বিজেপি মণ্ডল দুৱাৰবাগৰি পৰিষদ সমষ্টিৰ কহৰাত বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায় দুৱাৰবাগৰি বিজেপি মণ্ডল কমিটিৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা
পূব কাৰ্বি আংলঙৰ দুৱাৰ বাগৰি কহৰাত দুৱাৰ বাগৰি বিজেপি মণ্ডলৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় সভাত বিজেপি দলক সৰ্বতো প্ৰকাৰে শক্তিশালী কৰাৰ সন্দৰ্ভত আলোচনা বিলোচনা কৰে লগতে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থীক বহু ভোটত জয়লাভ কৰিবলৈ সদস্যসকলে কেনেদৰে কাম কৰি সফল কৰা সহযোগ তথা পৰিশ্ৰম কৰিব লাগে তাৰ ওপৰত বিশদ আলোচনা কৰে কাৰ্যনিৰ্বাহক সভাত এমএচি ৰিচাৰ্ড টকবি পূব কাৰ্বি আংলং বিজেপিৰ সম্পাদক দিলীপ ৰংহাং দুৱাৰবাগৰি ভিডিচি অধ্যক্ষ চাৰকৈ ৰংফাৰ দুৱাৰবাগৰি বিজেপিৰ মহিলা মৰ্চাৰ সদস্য তথা দুৱাৰবাগৰি বিজেপি মণ্ডল কমিটিৰ কাৰ্যনিৰ্বাহক সদস্য তথা সদস্যসকল উপস্থিত থাকে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলং জিলাৰ হাণ্ডক্ৰক সমবায় সমিতিৰ 16 সংখ্যক বাৰ্ষিক সাধাৰণ সভা বুধবাৰে সুকলমে সম্পন্ন হৈ যায় হাণ্ডক্ৰক বহুমুখী সমবায় সমিতিৰ অধ্যক্ষ মেম্বাৰ তেৰাঙৰ পৌৰোহিত্যত অনুষ্ঠিত এই বাৰ্ষিক সাধাৰণ সভাত উপাধ্যক্ষ টংকক ৰো আৰু সমিতিৰ প্ৰাক্তন অধ্যক্ষ অম্বিৰাং দাৰফাং উপস্থিত থাকে সভাত পৰ্যবেক্ষক হিচাপে সমবায় সমিতিৰ জ্যেষ্ঠ পৰিদৰ্শক নৱকুমাৰ দত্ত কনিষ্ঠ পৰিদৰ্শক জুন্তি টিমুংপি আৰু পৰিদৰ্শক ৰুমি ক্ৰপিও উপস্থিত থাকে 2019-2020 বৰ্ষত সম্পন্ন কামসমূহৰ প্ৰতিবেদন পাঠ কৰে সম্পাদক মোহন পাটৰে সমিতিৰ উদ্যোগত ইতিমধ্যে 50,000 তামোলৰ সঁচ পচোৱা হৈছে লগতে 100 জোপা নাৰিকল গছ 200 জোপা নেমু গছ পুলিও ৰোপণ আদি ৰোপণ কৰা হৈছে অনাগত 2020-21 বৰ্ষৰ বাবেও ইয়াতকৈ অধিক অৰ্থাৎ 1 লাখ তামোলৰ পুলি পচোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা বুলি প্ৰতিবেদনত উল্লেখ কৰে লগতে উল্লেখ কৰে যে সমবায় সমিতিখনৰ আৰ্থিক উন্নয়নৰ বাবে 2 লাখ টকাৰ বৰপানী বজাৰ ডাক লোৱা বুলিও উল্লেখ কৰে প্ৰতিবেদনত ইয়াৰ উপৰিও নিৰ্ধাৰণ কৰা হৈছে অনেক লক্ষ্য পূৰণৰ মুঠতে সমবায় সমিতিখনৰ আৰ্থিক উন্নয়নৰ যথাসম্ভৱ পদক্ষেপ লোৱা হৈছে উল্লেখ্য যে হাণ্ডক্ৰক সমবায় সমিতিখনৰ এই কাৰ্যৰ বাবে ভূয়সী প্ৰশংসা কৰে উপস্থিত বিষয়ববীয়াসকলে পাৰখোৱাৰ পৰা নাৰায়ণ বৰুৱা ৰিপৰ্ট কাট নিউজ সময় হৈছে দিছো বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতি পিছত পুনৰ বাতৰি মজিয়াত
আগন্তুক বিধানসভা নিৰ্বাচনৰ আগে হাতত বিভিন্ন উপহাৰ সা সামগ্ৰী লৈ সমষ্টিৰ তৃণমূল পৰ্যায় ৰাইজৰ কাষত উপস্থিত কাৰ্বি সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য তথা এমএচি সকল কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে সচেং পৰিষদ সমষ্টিৰ সমৰ্থক ৰাইজৰ কাষত উপস্থিত হৈ বুধবাৰে বিতৰণ কৰে মাছৰ পোনা সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে নিজ সমষ্টিৰ সচেঙৰ হাৰলং জবে হেমফু ক্লাবত বুধবাৰে উপস্থিত হয় আৰু 150টা আত্মসহায়ক গোটৰ মাজত বিতৰণ কৰে মাছৰ পোনা মাছ পালনেৰে অৰ্থনৈতিকভাৱে স্বাৱলম্বিতাৰ দিশত আগুৱাই যাব পৰাকৈ মাছ পালনৰ বাবে উৎসাহিত কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে মাছৰ পোনা বিতৰণৰ উপলক্ষে আয়োজিত সভাত জিলা মীন বিভাগৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণৰ উপৰিও হামৰেন এছডিঅ চট্টপাটৰ পশ্চিম কাৰ্বি আংলং জিলাৰ বিজেপি মণ্ডলৰ অধ্যক্ষ প্ৰীতম ৰংপি হামৰেন পৌৰসভাৰ উপাধ্যক্ষ হেডসিং ৰংফাৰ ৱাৰ্ড কমিছনাৰ পূৰ্ণিমা হানচেপি প্ৰমুখ্য ভালে সংখ্যক দলীয় কৰ্মকৰ্তা উপস্থিত থাকে Karbeng Uttar Bas Konsep Fishery Department Pen Alongtin Homosti Pantas Select Group Atmapan Mate Kenangi Langteng Katiki Atmapan Okoso Akijoy Pen Ini Tumkeron Pon Kedamtang Arni Penceng Polo Numpinida Suteng Konsensi Long Kedamtang Kipi Sehe Group Pen Daso Community Fishery Pen Dialog Project Atmapan Tapini Akijoy Pen Kitum Mane Okoso Akijoy Tumkeron Pon Kado Polo Asi Homosi Koratrok Lomata Homosi Tim Pensuri Pokep Cap Akijoy So Keron Pon Item Bomoblo La Pen So Keron Pen Facility Department Pen Tumbori Pon Anchol হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ ভেলোঘাট কান্থিলাংছ চিলনী লাংবকুৰ দৰে আকৰ্ষণীয় পৰ্যটনথলী হিচাপে দিলাই জলপ্ৰপাত আৰু এক আকৰ্ষণীয় পৰ্যটনথলী বনভোজপ্ৰেমী তথা প্ৰকৃতিপ্ৰেমীসকলক সহজে হাত বাউলি দিয়া এই জলপ্ৰপাতত চাবলৈ স্থানীয় তথা বহিজিলাৰ পৰা আহে বহু পৰ্যটক DADC অৰ্থাৎ দিলাই এলাংচুন ডেভেল পমেন কমিটিৰ উদ্যোগত বুধবাৰে স্থানীয় যুৱক যুৱতীয়ে মিলি কৰে চাফাই অভিযান বনভোজ প্ৰেমীসকলৰ বাবে অলাগতিয়াল সামগ্ৰী পেলোৱাৰ বাবে সুন্দৰ ব্যৱস্থা কৰাকে ধৰি বিস্তৃত এলেকাত বন জংঘল কাটি পৰিষ্কাৰ কৰে স্থানীয় যুৱক যুৱতীসকলে মাঞ্জা আৰু টিলাইৰ মাজত অৱস্থিত এই পৰ্যটন স্থানত এই চাফাই অভিযান কাৰ্যসূচী চলে DADC বিষয়ববীয়াসকলৰ লগতে কানিয়াবে গাঁৱৰ ৰাইজে উল্লেখ্য যে জিলাখনৰ আন পৰ্যটনথলীৰ দৰে এই দিলাই আলাংচুনৰ পৰ্যটনথলী হ'ব পাৰে উত্তম ব্যৱসায় কেন্দ্ৰ এই ক্ষেত্ৰত প্ৰয়োজন আছে সাহিত্য পৰিষদৰ তৰফৰ পৰা চৰকাৰীভাৱে গুৰুত্ব দিয়াৰ উল্লেখ্য ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ